এভৰিৱান সকলোকে মোৰ ইউটিউব চেনেল বিকাশ মাজুলীলৈ স্বাগতম জনাইছোঁ আৰু সমগ্ৰ অসমবাসীক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া ৰাতিপুৱা শুই উঠিছোঁ আৰু এতিয়া যাম মেজিৰ ওচৰলৈ। ব'লক আমাৰ মেজিৰ ওচৰলৈ যাওঁ আৰু তাত বিভিন্ন খেল খেলা হ'ব। গোটেই সমগ্ৰ দৃশ্যাৱলী আপোনালোকক দেখাই যাম। মেজিৰ ওচৰত আহি পেলাই ইয়াত আমাৰ পৰম্পৰা এটা টেকেলি ভঙা খেল খেলোৱা হয়। টেকেলি ভঙা খেল খেলিছোঁ। এইটো মই খেলিলোঁ, কিন্তু টেকেলিৰ ওচৰত নাপালোঁগৈ। খুব ধুনীয়া লাগে খেল, হৈ পৰে। যাবলৈ বিচাৰিছোঁ আজি মাজুলীৰ ধুৱাচলা গাঁৱত অনুষ্ঠিত হোৱা সংগীতানুষ্ঠানলৈ। আজি আমাৰ শিৰোমণি গীত পৰিৱেশন কৰিব এয়া ৰেডি হৈছোঁ গাড়ী যাবৰ কাৰণে। এয়া দেৱজিত আছে, দেৱজিতে গীটাৰ লৈ আছে আৰু আমাৰ খুৰা আছে, খুৰাই গাড়ী চলাব। আৰু আমাৰ এয়া গৌৰৱ আৰু মাইনা দুটান্ত ধুলীয়া আমি আহি পাই গৈছোঁ আমাৰ সংগীতানুষ্ঠানৰ জেগাত। এয়া হৈছে দূৰত এটা ধুনীয়া ধুনীয়াকৈ এটা সজোৱা হৈছে এটা ধুনীয়া ভেলাঘৰ। সমগ্ৰ দৃশ্যলৈ দেখুৱাই যাম আৰু মোৰ লগত এয়া আমাৰ মিউজিচিয়ানসকল আছে, এয়া আমাৰ শিৰোমণি আছে। সকলো সুন্দৰকৈ আটক ধুনীয়াকৈ বনাইছে তেওঁলোকে। এখন হৈছে গেট বনাইছে তেওঁলোকে বাঁহেৰে। চাওক, ৱেলকাম, থেংক ইউ। ধন্যবাদ ধন্যবাদ ধন্যবাদ। সংগীতানুষ্ঠান চলি আছে, ডান্স চলি আছে। চাওক কি সুন্দৰকৈ এটা অট্টালিকাৰ দৃশ্য দিছে, এটা অট্টালিকাৰ আকৃতি, এটা সুন্দৰ ভেলাঘৰ। কি সুন্দৰ দৃশ্য। এই অট্টালিকাটোৰ ভিতৰলৈ যাব পৰা ব্যৱস্থা এইপিনে খটখটি আছে। ভিতৰলৈ গৈ দেখাম আপোনালোকক। এইপিনে খটখটিৰ ব্যৱস্থা কৰা হৈছে খুব ধুনীয়াকৈ। আমি ভাষায় আগ্রহ হয়েছি। আমার যে শ্রম সেই শ্রম সার্থকতা হয়েছে বলে আমি
অনুৰোধ কৰিছোঁ আপোনালোকে কলাঘৰৰ ভিতৰৰ দৃশ্য সুন্দৰকৈ প্ৰস্তুত কৰিছে এইটো তলত এয়া কাঠৰ তক্তা দি দিছে খিৰিকী ব্যৱস্থা আছে এইফালেদি মানুহ চব কিমান মানুহ আমি আহি পেলাই নবীন দাক লগ পালোঁ আমাৰ সকলোৱে চিনাকি এখন মিউজিচিয়ান হয় লগতে অলৰাউণ্ডাৰ ঢুলীয়া হয় তবলা যিয়ে নহওক একদম অলৰাউণ্ডাৰ এজন মিউজিচিয়ান মাজুলীৰ এখন চিনাকি মোক তেখেতে অকল মাজুলীতে নহয় গোটেই সমগ্ৰ অসমত তেখেতে প্ৰগ্ৰেম কৰি থাকে আৰু আমাৰ এইজন চিনাকি নিপু দা সকলোৰে মৰমৰ গতিকে দুইজনে কেৱল শিল্পী মানে তেখেত অকল বাদ্যযন্ত্ৰীয় নহয় তেখেতলোকে খুব সুন্দৰ নৃত্যৰ অভিনয় কৰিব পাৰে গতিকে তেখেতলোকে যদি অকল কুটুম্ব গঠন কৰি দিয়ে খুব ভাল লাগিব ভাল লাগিল তোমালোকক লগ পাই আজি মানে শীতৰ সেমেকা অৰ্থাৎ মানে ভোগালী বিহু হয় আৰু এই থলীত ধোৱাচলা আজি ভেলাঘৰ থলীত লগ পাই খুবেই ভাল লাগিলে হয় কি বুলি বুজাম হয় তোমালোকে আমাৰ দেশৰ গৌৰৱ তোমালোকে দেশ গঢ়িব লাগিব হয় আমি আৰু সেই যামগৈ আৰু কেলা সেই বেছি দিন নাথাকোঁ আৰু যামগৈ পাই বেছি দিন নাথাকোঁ আৰু কালি কেলা পানীটো তেতিয়া কৰি আছে কি হ'ব আৰু কেলা সেই মলা কাপাটো সকাম তুলি সকলো সকাম আহিছোঁ কেলা সেই ডাঙৰজনী বোৱাৰী আকৌ টিক্সি বিক্সি পাই চটা পাতি সেইবোৰ কথা ভাল নাপায় মই বোলে কেলা পাখৰি চিনি পোৱা নাই তহঁতক কেলা এই কেলা লাখুটিয়ে কোবাই কেলা ধান খাই হগুৱাই পঠিয়াম চিনি পোৱা নাই এয়া হৈছে শিল্পী সত্তা সঁচাকৈ শিল্পী সত্তা নবীন দা আমাৰ সকলোৰে মৰমৰ গতিকে ভালে থাকক সদায় পৰিৱেশন চাবলৈ আহি পেলাই আমি লগ পালোঁ চন্দদা ভালে আছে এইটো মোৰ নতুন চেনেল ইউটিউব চেনেল বিকাশ মাজুলী বুলি আছে কিবা এষাৰ কৈ দিয়ক ধন্যবাদ বিকাশ মাজুলী এই বহাগৰ মাঘৰ এই উন্মাদনৰ সময়ত এই হিমখনাৰ বতৰত অলেখ শুভকামনা ধন্যবাদ এই হিম পৰি আছে এই সময়ত যাম আজি অনুষ্ঠানটিলৈ আহিলোঁ ভাল লাগিছে আপোনাকো লগত পাই বহুত ভাল লাগিছে ধন্যবাদ চন্দদা এই হিমখনাৰ বতৰত আমি গীত পৰিৱেশন কৰিবলৈ আহিছোঁ অসমবাসী ৰাইজে মৰম কৰিব এয়ে আমি মানে শুভকামনা জনাইছোঁ হয় চন্দদা আমি সকলোৱে জানো মাজুলীৰ সুযোগ্য সন্তান তেখেতৰ সন্তান আছে জানো তেখেত মহেন্দ্ৰ হাজৰিকা দৈত্যক তৃতীয় কণ্ঠ হিচাপে আমি পৰিচিত গোটেই মাজুলীয়ে জানে অসমে জানে গতিকে চন্দদাৰ খন্তেকসময়ত অনুষ্ঠান পৰিৱেশন কৰিব গতিকে গোটেই যি অনুষ্ঠান হ'ব আমি সকলো দেখুৱাই যাম গতিকে লগ পাই বহুত ভাল লাগিল চন্দদা ধন্যবাদ Thank you.
রতনপুর